প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে আছা আৰু নিজৰ পঢ়া-শুনাও নিশ্চয় কৰি আছা, সকলোৱে কৰিছা নহয় জানো? আৰু আজি মই পুনৰ তোমালোকৰ পঢ়া আখৰা কিতাপখনৰ দুটা কবিতা আলোচনা কৰিবলৈ লৈছোঁ। মানে সেই কবিতা দুটাৰ পৰা আমি শব্দ গঠন কৰিম। এতিয়া তোমালোকে পঢ়া আখৰা কিতাপখন উলিয়াই লোৱা আৰু লগতে বহী আৰু পেঞ্চিল উলিয়াই লোৱা। তাৰপিছত আমি প্ৰথমতে ঐনিতম কবিতাটো পঢ়িম। তোমালোকে সকলোৱে ঐনিতম কবিতাটো উলিয়াই লোৱাচোন। চোৱা, ঐনিতম। ঐকাৰ ঐকিক ঐৰাবত হাতী, ঐনিতম গাম আমি মঙলবাৰে ৰাতি। ঐনিতম। ঐকাৰ ঐকিক ঐৰাবত হাতী, ঐনিতম গাম আমি মঙলবাৰে ৰাতি। ইয়াত ঐ আখৰ যুক্ত বহুতকেইটা শব্দ আছে হয় ন, আৰু আমি এই ঐ আখৰ যুক্ত শব্দকেইটা বিচাৰিম দেই। আৰু মই আগতীয়াকৈ ইয়াত গোল চিন দি থৈছোঁ, কিন্তু তোমালোকেও তেনেকৈ গোল চিন দিব লাগিব ঐ আখৰযুক্ত শব্দকেইটাত। এতিয়া বিচাৰাচোন ঐনিতম। ঐনিতমটো ঐ আখৰযুক্ত শব্দ হয়নে? হয় ন? ঐকাৰ। ঐকাৰটো কি? ঐ শব্দযুক্ত আখৰ হয় ন, ঐ বৰ্ণযুক্ত শব্দ। আৰু ঐকিকটো কি? ঐ বৰ্ণযুক্ত শব্দ। আৰু ঐৰাবত। ঐৰাবত মানে কি? বগা হাতী হয় ন। এতিয়া আমি চোৱাচোন কেইটা পালোঁ আমি ঐ আখৰযুক্ত? ঐনিতম, ঐকাৰ, ঐকিক, ঐৰাবত আৰু ঐৰাবত। এই চাৰিটাই আমি ঐ আখৰযুক্ত শব্দ পালোঁ হয় ন। আৰু এই শব্দকেইটা তোমালোকে বহীত এতিয়া টুকি লোৱা। কি কি লিখিবা? ঐনিতম, ঐকাৰ, ঐকিক, ঐৰাবত। তাৰপিছত এতিয়া আমি পুনৰ দ্বিতীয়টো কবিতা আলোচনা কৰিম। সেইটো হৈছে উমৰৰ ঔষধ। ইয়াত উ আৰু ঔ আখৰযুক্ত শব্দটো বিচাৰিম আমি। তোমালোকে উলিয়াই ল'লানে সকলোৱে? এতিয়া চোৱা, উমৰৰ ঔষধ। উমৰ ওলাল সাজি কাচি ওৰাঙলৈ যাব, ঔ ল'লে ৰৌ ল'লে বনভোজ খাব। ওলকবি লাও ল'লে ওদালগুৰিত পায়, 18 টকাৰ ঔষধো ল'লে যাব বোলে খাই। এতিয়া আমি প্ৰথমতে কি বিচাৰিম? উ আখৰযুক্ত শব্দ বিচাৰিম হয় ন। উমৰৰ ঔষধ। এইটো উমৰটো কি? উ আখৰ বৰ্ণযুক্ত শব্দ হয় ন। তাৰপিছত ওলালটো উ বৰ্ণযুক্ত শব্দ। ঠিক তেনেকৈ ওৰাংটো উ বৰ্ণযুক্ত শব্দ। তাৰপিছত এইপিনে ওলকবি। ওলকবিটো উ আখৰযুক্ত শব্দ। ওদালগুৰি, 18 এইকেইটা আমি কি? উ আখৰযুক্ত শব্দ পালোঁ হয় ন। কি কি পালোঁ? উমৰ, ওলাল, ওৰাং, ওলকবি, ওদালগুৰি, 18 ছটা পালোঁ হয় ন। ঔ আখৰযুক্ত শব্দ চোৱা, ঔষধ, ঔ এই দুটাহে আছে হয় ন, ঔষধ আৰু ঔ। এতিয়া এই গোটেই শব্দকেইটা তোমালোকে নিজৰ বহীত লিখি ল'বা।